বন্ধুসকল আমাৰ ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি লৈ আহিছে আমাৰ অসমীয়া সাঁতাৰৰ 6 নম্বৰ খণ্ড। যদি আপোনালোকে আগৰ খণ্ডকেইটা এতিয়ালৈকে চোৱা নাই আপুনি আমাৰ চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰে। বন্ধুসকল ভিডিঅ'টোৰ শেষত আপোনালোকৰ কাৰণে আছে এটা বিশেষ সাঁতৰ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। বন্ধুসকল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি যাব, আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। তেনেহ'লে অকণো দেৰি নকৰি বলক আমাৰ প্ৰথম সাঁতোৰটো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথম সাঁতোৰটো হ'ল দিনত থাকে শুই আন্ধাৰত জাগে, শুবৰ সময়ত মানুহে তাক ফু মাৰি মাৰে। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপুনি জানিলে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল চাকি বা লেম্প। আপুনি উত্তৰটো বিচাৰি পাইছিল নে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তেনেহ'লে বলক 2 নম্বৰ সাঁতোৰটো চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ 2 নম্বৰ সাঁতোৰটো হ'ল দেশ আছে মাটি নাই, নদী আছে পানী নাই। কওকচোন এইটো কি? আপুনি যদি ইয়াৰ উত্তৰটো জানে এতিয়াই কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল মেপ বা মানচিত্ৰ। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰি পাইছিল নেকি? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক আমাৰ 3 নম্বৰ সাঁতোৰটো কি চাওঁ। বন্ধুসকল আমাৰ 3 নম্বৰ সাঁতোৰটো হ'ল যিয়ে মোক টুকুৰা টুকুৰকৈ কাটে সিয়ে চকু পানী টুকে। কথাটো আকৌ এবাৰ কৈ আছোঁ, যিয়ে মোক টুকুৰা টুকুৰকৈ কাটে সিয়ে চকু পানী টুকে। কওকচোন সেইটো কি বস্তু? বন্ধুসকল যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল পিঁয়াজ। আপোনালোকে ইয়াৰ উত্তৰটো বিচাৰি পাইছিল নে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক 4 নম্বৰ সাঁতোৰটো চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ আজিৰ 4 নম্বৰ সাঁতোৰটো হ'ল কাজিৰঙাৰ দঁতাল হাতী ধান খাই পাচি পাচি। আকৌ এবাৰ কৈ আছোঁ, কাজিৰঙাৰ দঁতাল হাতী ধান খাই পাচি পাচি। যদি আপুনি ইয়াৰ উত্তৰটো জানে নিশ্চয় এতিয়াই কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল ঢেঁকী। আপোনালোকে বিচাৰি পাইছিল নে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক আমাৰ 5 নম্বৰ সাঁতোৰটো কি চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ 5 নম্বৰ সাঁতোৰটো হ'ল বেচো তাই বেচে কিনো তাই কিনে, ৰান্ধো তাই ৰান্ধে কিন্তু খাওঁ তাই পেলাই দিয়ে। যদি ইয়াৰ উত্তৰটো বিচাৰি ওলাব পাৰে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল তেজপাত। আপুনি বাৰু বিচাৰি পাইছিলে ইয়াৰ উত্তৰটো? যদি বিচাৰি পাইছিলে কমেণ্ট কৰি জনাই দিব। এতিয়া বলক আমাৰ শেষৰ সাঁতোৰটো চাওঁ। আমাৰ শেষৰ সাঁতোৰটো হ'ল সেইটো কি কাম যিটো কাম নেকি মানুহে দিনতকৈ ৰাতি কৰি বেছি ভাল পায়। যদি আপুনি ইয়াৰ উত্তৰটো জানে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো হ'ল টোপনি। যদি আপুনি বেলেগ কিবা ভাবিছিলে মোৰ একো ক'ব লগা নাই। বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।